फ्रेंड्स नमस्कार विश्वनाथर बोवारीगंजर अन्य एटी ब्लगলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ গুণগুণৰ অন্নপ্ৰাশন পাতিছো। আপোনালোককো দেখুৱাই যোৱাৰ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব সকলোৱে। গুণগুণৰ হৈ সেৱা কৰিলো মই। অন্নপ্ৰাশন একেবাৰে সৰুকৈ আয়োজন কৰিছো, যদিও ডাঙৰকৈ পাতিব মন আছিল কিন্তু পাতিব নোৱাৰিলো। কৰবি মানে গুণগুণৰ খুৰীয়েকে যিহেতু চাকৰি কৰে আৰু তাই নগাঁৱত থাকে আৰু তাই আহিব নোৱাৰিলে। তাই বহুত চেষ্টা কৰিও ছুটি মিলাব নোৱাৰিলে আৰু তাইৰ অনুপস্থিতিত এনেকুৱাবিলাক অনুষ্ঠান পাতিও ভাল নালাগে, সেয়ে আমি সৰুকৈ আয়োজন কৰিলো। আজিৰ দিনটোতে নাপাতিলে পিছলৈ অন্নপ্ৰাশনৰ দিন নাই, যিহেতু সেয়েহে উপায় নাই, এনেকৈ আয়োজন কৰিলো। गोविंदे नमो नमः नमो पंकजनवाय नमो पंकजमणिने नमो पंकजनेत्राय नमो नमस्ता पंकजाग्राय। हे राम भगवते मंगलम कृष्ण कांकाचानरमण्डलम जय भगेदानंदम कृष्णं वंदे जगद्गुरु हरि राम। Vatanam Pangulam Gaiti Jatiripatamaham Vande Paramananda Madhava Kihodila Patam Kitan দি আছে এফালে অকমান দেখুৱাই দিছো।
আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।